আমাক বাৰে বাৰে আপোনালোকে জানে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, এই সংস্থাটোক চৰকাৰখনে বাৰে বাৰে আলোচনা কেৱল আলোচনা, আন্দোলন, তাৰপিছত আলোচনা তাৰপিছত কেৱল ভেকু ভাওনা, এই আলোচনাৰ নামত যিটো ভেকু ভাওনা বাৰে বাৰে কৰি আহিছে। আৰু আচলতে আমি 28 তাৰিখে এইটো অৱসান ঘটক বুলি আমি সেইদিনাখনে আচলতে 12,000 শিক্ষকৰ উপস্থিতিত আমি আলোচনা কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ। আৰু সেইদিনাখন তাৰ ফলশ্ৰুতিত 5 তাৰিখে আকৌ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক মাতি নি আচলতে সেই একে নিচিনা আকৌ ভেকু ভাওনা সেইদিনাখনো কৰিছিল, যদিও কৰিছিল। তাৰপিছত আমি যে 5 তাৰিখে আমাৰ লগত আলোচনা কৰিছে, 6 তাৰিখৰ দিনাৰ লগে লগে আমাৰ শিক্ষানুষ্ঠানখিনিক মানে ধ্বংস কৰি দিয়াৰ কাৰণে মানে এখন চৰকাৰী SSৰ পৰা, গুৱাহাটী নডেল অফিচৰ পৰা কি কৰিছে, এখন নটিফিকেশ্যন ওলাই দিছে ME আৰু LPৰ পৰা মিড ডে মিলটো বন্ধ কৰি দিছে। আৰু তাৰ সমান্তৰালভাৱে আমি গম পাওঁ যে যিমানবিলাক ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানবিলাকক বিনামূলীয়া পাঠ্যপুথি দিয়া নাই। বিভিন্ন জিলাৰ পৰা আমাৰ খবৰ আহিছে। আৰু লগে লগে আমি 11, 12 আৰু 13 তাৰিখ এই 3টা তাৰিখত আমি আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ। এই কাৰ্যসূচী লোৱাৰ লগে লগে তেওঁলোকে জানে যে 13 তাৰিখে মোদী প্ৰধানমন্ত্ৰী মহোদয় আহিব, আৰু সেইদিনাখনে আন্দোলন কৰিব নালাগে কাৰণে আমাক আকৌ 12 তাৰিখে মাতি আনি 11 তাৰিখে ৰাতি আমাৰ লগত ফোনেদি যোগাযোগ কৰি আমাক আকৌ 12 তাৰিখে মাতি আনি আকৌ এটা ভেকু ভাওনাৰ নিচিনা কাৰবাৰ কৰিলে। আমি যিখিনি দাবী জনাই আলোচনা কৰিছিলোঁ, এই আটাইখিনি দাবীকে মানি লৈ আমাৰ প্ৰথম দাবী আছিল যে মিড ডে মিলটো চৰকাৰী শিক্ষানুষ্ঠানবিলাকত যেনেদৰে দি আছে, ভেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকৰ সমান্তৰালভাৱে দিব লাগিব। এইটো আছিল প্ৰথম দাবী। দ্বিতীয় দাবী আছিলে আমি যে বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া সাজ পোছাক আৰু উচ্চ মাধ্যমিক স্তৰত ছোৱালীবিলাকক বিনামূলীয়া চাইকেল, এই আটাইবিলাক যেনেকৈ চৰকাৰী স্কুলত দিয়ে ঠিক সমান্তৰালভাৱে ভেঞ্চাৰ স্কুলকো দিব লাগিব বুলি আমি দাবী জনাইছিলোঁ। এই কথাটো চৰকাৰে সেইদিনা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কথাখিনি মানি লৈছিল। তাৰ আকৌ লগে লগে আমাৰ যিটো প্ৰধান দাবী প্ৰাদেশিকৰণৰ দাবী, এই প্ৰাদেশিকৰণৰ কাৰণে যিখন 17-18 যিখন আমাক শিক্ষকক হত্যা কৰা যিখন আইন, এই আইনখন সংশোধনৰ পৰা আমাৰ যিটো দাবী আছিল, এই দাবীটোক তেখেতে 100% মানি আমাক কৈছে যে এই আইনখনো সংশোধনৰ ব্যৱস্থা কৰা হ'ব। আমাক তেখেতে কোনটো অনুচ্ছেদত আমাক সংশোধন লাগে, এই গোটেই কথাখিনি আমাৰ মানে পইণ্ট ৱাইজ মানে স্পেচিফিকেলি আমাৰ পৰা বিচাৰিছিল। সেই ড্ৰাফ্ট কপিটো আমি তেখেতক জমা দিলোঁ। তাৰপিছতো তেখেতে কি কৰিলে যে সমান্তৰালভাৱে আমাৰ লগত আলোচনা কৰিছে, মাইনছ কৰিছে, কিন্তু ওলোটাকে এই শিক্ষানুষ্ঠানখিনি ধ্বংসৰ কাৰণে তেওঁলোকে আকৌ জিলা পৰ্যায়ৰ নডেল অফিচাৰবিলাকৰ জৰিয়তে গোটেই যিমানখিনি ভেঞ্চাৰ শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিৰ পৰা মিড ডে মিলটো গঠন কৰাৰ এটা চূড়ান্ত ব্যৱস্থা তেওঁলোকে কৰিছে। আমাৰ লগত কৰিছে যে মিড ডে মিলটো পুনৰ ব্যৱস্থা কৰিব, কিন্তু চৰকাৰীভাৱে তেওঁলোকে কাৰ্যকৰী ব্যৱস্থা লৈছে মিড ডে মিলটো সম্পূৰ্ণ বন্ধ কৰি দিয়া। আপোনালোকে জানে যে মিড ডে মিল যদি নাপায়, এই ভেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীবিলাক আৰু নাহিব। আৰু সেই কথাটো চৰকাৰে জানি আচলতে মিড ডে মিলখিনি বন্ধ কৰি দিয়াৰ ব্যৱস্থাটো কৰিছে। আমি এই কথাটোৰ বিৰোধিতা কৰিছোঁ। আৰু চৰকাৰে যিখন মাইনছ আমাক 12 তাৰিখে কৰিছে, 100% আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু তাৰ প্ৰতিবাদতে যিহেতু ইতিমধ্যে যথেষ্ট বিলম্ব হৈছে আমাৰ প্ৰাদেশিকৰণৰ বিষয়টো, মিড ডে মিলৰ বিষয়টো যথেষ্ট বিলম্ব হৈছে। এসপ্তাহৰ ভিতৰত তাক কাৰ্যকৰী কৰা কথা আছিল, কিন্তু এতিয়া 1.5 মাহৰো অধিক হৈ গ'ল, কাৰ্যকৰী কৰা নাই। গতিকে 25 তাৰিখৰ দিনাখনে চৰকাৰে যি বন্ধই নিদিয়ক, যি 144 ধাৰাই নিদিয়ক, সেইদিনাখন যিহেতু অসম চৰকাৰে নিযুক্তি মেলা পাতিছে আৰু দুবছৰীয়া যিটো বৰ্ষপূৰ্তি পাতিছে, এই দুবছৰীয়া বৰ্ষপূৰ্তিত তেওঁলোকে ফূৰ্তি কৰিব। আৰু আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্ভুক্ত যিমান শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আছে, 21 চনত বাদ পৰা যিমান শিক্ষক কৰ্মচাৰী আছে আৰু 13 চনত বাদ পৰা যিমান শিক্ষক কৰ্মচাৰী আছে, লগতে এই মিড ডে মিলৰ যিখিনি ৰান্ধনি আছিল, এই ৰান্ধনিখিনিক যিহেতু অকণমান মাত্ৰ তেখেতসকলক পাৰিতোষিক দিছিল, এই পাৰিতোষিকখিনিৰ পৰা তেখেতক বঞ্চিত কৰাৰ যিটো চক্ৰান্ত চৰকাৰে কৰিছে, এই ৰান্ধনিখিনিয়েও প্ৰতিবাদত আমাৰ লগত 25 তাৰিখে সহযোগ কৰিব। এই ৰান্ধনি, শিক্ষক, কৰ্মচাৰী আৰু এই কণ ছাত্ৰ ছাত্ৰী সম্বন্ধিত 25 তাৰিখে চচলত আমাৰ এটা বৃহৎ সৰ্বাত্মক এটা আন্দোলনৰ কাৰ্যসূচী আমি লৈছোঁ। আৰু মিড ডে মিলৰ ৰান্ধনি আছে 7,000। ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমি নকওঁ, ছাত্ৰ ছাত্ৰীবিলাক আহিব পাৰে, নাহিব পাৰে, তেওঁলোকৰ নিজা কথা। এইটো ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনোৱা নাই, তেওঁলোকৰ হৈ আমি মাত মাতি আছোঁ যে ছাত্ৰ ছাত্ৰীখিনি আমি কোনো কাৰণতে আন্দোলনত মানে ওলাই অহাটো আমি নিবিচাৰোঁ, যিহেতু তেওঁলোক সৰু কণ ছাত্ৰ ছাত্ৰী। কিন্তু বহুত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীবিলাকে নিজে
মানে আন্দোলনত আহিব খুজিছে। প্ৰতিবাদত আমাৰ অতি কমেও 15,000 শিক্ষক আহিব, শিক্ষক আৰু ৰান্ধনি। গুৱাহাটী 144 লাগি আছে, দিব জানো? সঞ্চলত 12,000 সমাবেত হ'ব নোৱাৰিব, ইয়াতে কি হ'ব 1 লাখ মানুহ সমাবেত হ'ব পাৰিব। এইটো কিবা আইন হ'ল নেকি? এইবিলাকৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰক মিডিয়াৰ জৰিয়তে। আমি জনাত যদি 50,000 মানে চাকৰি প্ৰত্যাশী আহি যদি এপইণ্টমেণ্ট দিব আহিব পাৰে, 50,000ৰ লগত আৰু 50,000 আহিব, তেওঁলোকৰ লগত 1 লাখ মানুহ গোট খাব। 1 লাখ মানুহ যদি এপইণ্টমেণ্ট লেটাৰ নিব আহিবৰ কাৰণে গুৱাহাটীত গোট খাব পাৰে, আমি 10,000ৰ পৰা 15,000 শিক্ষকৰ প্ৰতিযোগিতা কৰিবলৈ আমাক আমিও চাকৰি দিছোঁ।